यूट्यूब चैनल आशा करो সকল ভালো আছে আর আপনার সাথে বাউল ব্লগ। चलो रे भाई लोग, आज का वीडियो होने वाला है अलग ही तरह का अलग ही। आज टाइटल थंबनेल से तो पता चल गया सबको, माने आज वीडियो तो हब जासे फुल फुल माने पेक रूम आज और এই ভিডিওটো সম্পূর্ণ গাঁৱৰ পূজা আছে কথা হলবে তো ভিডিও চাই যাও। বিশেষ গাইস কথা তলি পালো তো এতিয়া নানা হলি আছে, এটা মু হলিম আৰু ডাইৰেক্ট ফুল ৰুব যাম। তো গাইস এটা হলো তো চাই যাও। তো গাইস এনেকৈ হলি আছো কঠে পুৰা একদম ধুলে, মানে যেতিয়া বৰষুণ দিলে হলবা নলত পুৰা মাটি হলি আহিলে। এটা মাটি কমকৈ আহিছে কাৰণ বৰষুণ দিয়া না একদম পুৰা শুকনা আছে, হলবা ভাল হৈছে, সহজ হৈছে আৰু নানাটো ভাল পাইছি, একদম হাজিয়া লগাইছো। নানাও ভাবছি আজি হলি মজা লাগছে, পুৰা ভাল সহজ হৈছে না। আৰু খালি চাপাৰ আছে বাৰিব পৰা নাই, খাৰ মাৰিব থাকিল না একবাৰ মাৰা গেল সেইকাৰণে তো এনেকৈ হলছো। বাকী বাটো হলি মজা লাগছে। কৈছে আপোনালোকৰ এনেকৈ কঠেও হলক একদম মজাই বেলেগ কিবা এটা, একদম পুৰা নেচাৰেল জেগা না। তো এনেকৈ শিকি আছোঁ, বুজি পাইছেনে কেছটো, ইমান নাজানো তাৰমানে। তো এনেকৈ শিকি আছোঁ, তেতিয়া অলপ ডাঙৰ হৈ গ'লে আৰু ভালকৈ পাৰিম। গোটেই 90% পাৰা হৈ গৈছোঁ মই উহলবা। তো কঠীয়া উহলি পথাৰত লৈ যাম, কঠীয়া আনটি ইয়াৰ পৰা এতিয়া উহলিব লাগিব। উহলি পেলাই আকৌ বেলেগ জেগা এটাত লৈ যাব লাগিব, বেলেগ জেগা এটাত লৈ যায় তেতিয়া আকৌ ৰোৱনী ৰুব। তো মোৰ ৰুম গাইছ আপোনালোক দেখাম, তো ভিডিঅ'টো লাষ্টত গ'লে চাই যাই থাকক। বহুত হলোঁ এটা মিঠা তুলিলোঁ তো আৰু তুলি আছোঁ, তো চাই যাই থাকক। মানে নানাটো উহলি আছে, তো মোৰ উহলিলোঁ, তো আমি সেহেঁতি উহলিলোঁ বৰ্তমান। ইটো উহলিছোঁ আৰু ইটো উহলিছোঁ। বৰ্তমান মই তিনিটা উহলিলোঁ, তো এতিয়া আমি যাব লাগে ৰোৱনীত তাতে। তো ৰোৱনীত কঠীয়া সেহেঁতি দি পেলাই ৰোৱনী ৰুব লাগিব না। তো চল बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है। তো গাইস মোটর ট্রাক্টর সাইড কাটা এই মাছ মারলে চাম ও বাপ পাশে আর 1 কেজি মান হবো না গাইস। 100 টাকা কামে আনলে নাই, 100 টাকা কয় 300 মান কামে আনছে। দাম আছে না মাছৰ এহেত এনেকুৱাই বাচ্চা ককতে বস্তু পাই সেই চাই থাকে। আৰু বেলেগ বস্তু হ'লে ক'ত ফাঁচা বস্তু হ'লে মোক মাতিলে আৰু এতিয়া লাভ হৈছে নহয়, মোক নাম দিলে। তো গাইছ ইনে কৈছোঁ, তো এতিয়া ভুই ৰুব লাগে। চলো ট্ৰেক্টৰ মাৰা হ'ল, এতিয়া আমি কঠীয়া ৰুব লাগে। চলো ভাই ভিডিঅ'টো চাই যদি বেয়া চাই নাপায়। তো গাইছ এতিয়া ট্ৰেক্টৰ মাৰা হ'ল, এতিয়া চবে মাছ পাইছে, বহুত পাইছে, পাব লাগে। হত কি বহি থাকব, গৰম মন দিছে হত বহি থাকব। তো ট্ৰেক্টৰ মাৰিলে মাছ মাৰিলে হৈ গৈছে সিহঁতৰ। এতিয়া মই চলো আপোনালোক ভুই ৰুব দেখাম। চলো তো গাইছ এই ক্লিপটো কৰা মোৰ এটাই উদ্দেশ্য, মই 2019 যি লাষ্ট পুৰা মাছ ধৰিছোঁ এক খালেই, আৰু সেইফালেও পুৰা মাছ ধৰিব পাৰিছিলোঁ। আগতে কিমান মাছ আছিল, 2020 পৰা মাছ নহৈছে, এটা মাছ নাই। মাছগিলা ক'ত গ'ল ক'ব নোৱাৰিছোঁ। আগতে কিমান মাছ ধৰিছিলোঁ 2017 2018। ট্ৰেক্টৰ নামবে নাপায়, মই আগে নামো, কিন্তু এতিয়া নামবিনো কি, ইয়াতে মাছে পোৱা নাই। আৰু মই এতিয়াও নামলোঁ গাইছ যেতিয়া মাছ থাকিলে। আজিকালি মাছে নাই, 2020 পৰা মাছে নাই পথাৰত, ক'ত গ'ল মাছগিলাক। এইবিলাক মানুহ ভুল গাইছ। আৰু এইফালে কি ক'ম আৰু এফালে ক'ৰবাত পানী আছে পথাৰত, ক'ৰবাত নাই। আকৌ বানপানী হ'ব খুজিলেও দায় মানুহৰ। কি আৰু আল্লাহ ভগৱানৰ লীলা, যি কৰি থাকা কৰ। ইয়াতো দাউৰা, আগতে ময়ো এনেকৈ দাউৰিছিলোঁ, এতিয়াও দাউৰিব পাৰোঁ, কিন্তু কি কবি গাইছ, মাছে নাই পথাৰত। মাছ নহ'লে এনেকৈ দাউৰি কাম নাই না, বুজিছেনে কেছটো। এনেই আৰু লেতেৰা হয়, কাপোৰ চাপোৰ বেয়া কৰিলে মাছে নাপাম, কাপোৰ চাপোৰ লেতেৰা হ'ব, আফলাব মোক ঘৰত। তো ভিডিঅ'টো চাই যাই থাকক।
বৰ্তমান আমাৰ ইয়াতে ট্ৰেক্টৰ মাৰা হৈ গ'ল আমি এতিয়া ৰুলিয়ে হ'ল এতিয়া বেলেগৰ পথাৰত ট্ৰেক্টৰ মাৰি আছে এতিয়া মই ৰুব যাম আপোনালোক দেখাম মানে গাইছ এইটো কথা নহয় ই আজি ভিডিঅ'ৰ কাৰণে সেই পথাৰত আছে সেইটো কথা নহয় মই সদায় আহোঁ প্ৰত্যেক বছৰে ভুই ৰোঁ মানে পেক ৰোঁ মানে মই ইয়াতে ভুই বুলি কওঁ পেক ৰোৱা বুলি কওঁ মানে মোৰ দুইটা ভাষা চলি যায় বুজিছে তো কৈছে এনেকৈ এতিয়া পেক ৰোব আলছোঁ তো চাই যাই থাক তো মোৰো এনেকৈ এই চাইডে ৰোৱা হৈ গ'ল মানে এনেকুৱা ৰ'দ দিছি না থাকিব পৰা নাই পথাৰৰ মাজত তো অলপ ৰুলোঁ তো বাকী এনে বেছি ভাল নানিয়াতে ৰুচি মানে মই এনেই আৰু অলপমান 1 মিনিটমান ৰুলোঁ ৰুই পেলাই আহিলোঁ এনেকুৱা ৰ'দ দিছে আৰু ময়ে ইমান কষ্ট পাইছোঁ আৰু ৰাতিপুৱা বা পথাৰৰ মানুহ হাজিৰা কৰা মানুহ কেনেকৈ আছে থাকিব পাৰিছে নে নাই ক'ব নোৱাৰিছোঁ তো এনেকৈ ইমান ৰ'দ দিছে কি ক'ম আৰু সেইফালে পথাৰতো পানী নাই বৰষুণো দিব লগা আছে যি কৰা কৰ তো গাইছ আজি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি কাহঁতৰ বেলানটো বজাই দিব আৰু মই ৰোৱাটো দেখাব নোৱাৰিলোঁ কাৰণ কেমেৰা ধৰা মানুহ নাছিল তো আজি ভিডিঅ' ইমানে তো ভিডিঅ'টো ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি কাহঁতৰ বেলানটো বজাই দিব তো আজিলৈ বাই জয়